তো হেল্ল' গাইজ ৱেলকাম টু দৰং ক্ৰেজি বাছ। আজি মোৰ ঠাইত তুষাৰ। আজি আমাৰ এখন স্কুলত মানে আজি কি হৈছে পৰিৱেশনৰ নিচিনা সৰু আজি মানে এখন পৰিৱেশনৰ নিচিনা আজি মানে এখন সৰু সুৰা মানে এটা কিবা পালন কৰিছে আৰু মানে চৰকাৰৰ পৰা আহিছে কিবা এটা ডেন্স হ'ব নাটক হ'ব আৰু আমিও কৰিম মানে দৰং ক্ৰেজি বাছৰ কেইটামান মানে চলিও আছে সেই নাটকখনত। আমি গোটেইকেইটা মানে এখন কামৰ বোলে এখন নাটক কৰিম আজিৰো মানে আমাৰ স্কুলত পূৰা ফুল ধামাকা কৰিম আৰু তুষাৰে কি হ'ব মোৰ লগত কৰিব না পূৰা ছাত্ৰ হ'ব একদম পূৰা ফুল ধামাকা হ'ব মানে মাষ্টৰ থাকিব আৰু মানে 5জনমান ছাত্ৰৰ লগত মানে নাটকখন হ'ব পূৰা একদম ধামাকা ভিডিঅ' কিন্তু লাষ্টলৈ একদম চাই থাকক। জলকীয়া এইকেইটা ই তাৰমানে জলকীয়া সেয়া লাষ্ট কৰি খাই চাওঁ আৰু এয়া জলকীয়া পিঁয়াজ ক'ত পিঁয়াজ নাই আজি মানে পূৰা নাটকত মানে চবৰে দৰকাৰ আৰু নে কি কয় পূৰা আৰু ডেন্স কৰিম গান গাম চব কৰিম লাষ্টলৈ চাওক ভিডিঅ'টো। আমাৰ মেইন সৰু ভাই এইটো কি বুলি কয় বাইচুং বুজাই গাইছ বাইচুং নমস্কাৰ এতিয়া বাইচুঙৰ পূৰা একদম নমস্কাৰ দিয়া দোস্ত সকলো নাটকৰ ড্ৰেছখিনি লোৱা হ'ল আৰু এতিয়া যাম ডাইৰেক্ট লগ পাব একদম স্কুলত পূৰা একদম ডাইৰেক্ট লগ পাব স্কুলত। এতিয়ালৈ গাইজ আমাৰ এতিয়া বৰ্তমান নাটকৰ কিবা চলি আছে আমাৰ ৰিহাৰ্চেল চবে নাটকৰ আমাৰ টিমটো অল একদম নাটকৰ আৰু ৰাহুল আহি গ'ল তোৰ এটা দৰকাৰ কি তোৰ এটা দৰকাৰ কি আহা মই এনেই আছোঁ বগাইছে বনাব ই বনাব আৰু সিহঁতে পূৰা ট্ৰেক বেষ্ট পোৱা নাই পূৰা ঠিক কৰি আছে মানে মাষ্টৰ ছাত্ৰ হ'বচোন আৰু আছে হাজিবুল আৰু তুষাৰ গোটেই অল টিম আছে ইয়াতে নাটকৰ ৰিহাৰ্চেল চলি আছে ভিডিঅ'টো একদম ধামাকা হ'ব বাৰবাৰ কিন্তু দেহাব ধৰাই নাই আৰু এইবাৰ ক্লাছ কিমান ক্লাছ আৰু আছে ডেন্স কৰিব নকৰে আৰু ৰাজশ্ৰী কালি কিবা কৈ দিয়া আৰু এয়া লিখি আৰু কিম ব্ৰ কৈ দিয়া আমাৰ ব্ৰ চিনানি যাওঁ এয়া ছাবস্ক্ৰাইব কৰি আছে ছাবস্ক্ৰাইব কৰি দিব এয়া আছে ইয়াত বৰ্তমান ভিতৰত অকণমান গান চান চলি আছে সেইকাৰণে আমি বাহিৰত আছোঁ অলপ বক্তব্য বনাই দিওঁ আৰু নাটকখন আৰু আপোনালোকে চাব আৰু চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু কমেণ্ট কৰিব নিশিৰা কেনে হ'ল ড্ৰেছ কেনে হ'ল কিমান গাইছ এয়া জুপিতৰা একদম পূৰা একদম শাহুমাই একদম পূৰা ডেন্স কৰি আছে আৰু আকৌ এই শাহুমাই আমাৰ ভিডিঅ'ত তামাম ফালি দিছে একদম চলি আছে মানে ডেন্স গান চলি আছে আৰু এই বেচেৰা আজি গম নাপালে এতিয়া ফোনতে চাৰ্জ নাই গৰম মানুহ হৈছে আৰু আমাৰ স্কুলত এশটামান হ'ব আৰু আমি বাৰু এতিয়া ডেষ্টাত তুলি কৰি লওঁ তাৰপিছত কি হ'ব ধামাকা নাটকৰ ধামাকা মানে আমিও কৰি নকৰোঁ নাটক আৰু সিহঁতৰ কথা কি নকৰিলে পূৰা ধামাকা নাটক কৰিম দৰং ক্ৰেজি বাছৰ লগতে আৰু আমাক আহি গ'ল আৰু মোক কেনেকুৱা লাগিছে গাই এটা কমেণ্ট কৰি পেলাম মই সৰু ছোৱালী পাঠ কৰিছোঁ দিয়কচোন আৰু এই কাঁহী বাতি ঘটিলোঁ তালৈ আৰু মোৰ লুকটো কেনেকুৱা লাগিছে গাই ক'ব ভাল লাগিছে
খাবেন খেয়েছি স্যার হয় স্যার আমাকে মারছি আমি কে যাবো স্যার তোরা সকালে স্যার মানুষের ঘরে ঘরে ঘুরি বেশি জি আর উপাদান হয় তাকে একদম ভাগৰ লাগি গ'ল ডেন্সত মানে মঞ্চত আৰু আজি জুতি একদম পুৰা ধামাকা ডান্স কৰিছে ভাল লাগিছে মোৰ আৰু এই মানে ডেন্সটো মোৰ লগতে দিম মানে অকণমান হয় গাইজ আমাৰ সকলোবোৰ মানে ডেন্সাৰ মই এটা নাটক চাটক কৰি ল'লোঁ আৰু গাইজ ভিডিঅ'টো এইখিনিতে আহিছোঁ যদি ভিডিঅ' চাব পাৰে তেনে ভিডিঅ' লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰিব তো গাইজ টিল দেন টাটা বাই বাই